নমস্কাৰ মই নাহিদ আফৰিন আৰু ইতিমধ্যে সোশ্যাল মিডিয়া প্লেটফৰ্মত মোক লৈ এটা বিতৰ্কৰ সৃষ্টি হৈছে আৰু সেই বিষয়ে মই দুআষাৰ ক'ব বিচাৰিছো ৰাইট ফ্ৰম দ্য বিগিনিং আজি কেইদিনমান পূৰ্বে আসাম ষ্টেট ফিল্ম এৱাৰ্ডছৰ ৰিজাল্ট ওলাইছিল আৰু সেই ৰিজাল্ট ওলোৱাৰ ঠিক 5 মিনিটৰ পিছতে জুৰি বৰ্ডৰ পৰা মোক এজন মেম্বাৰে ফোন কৰি মোক কংগ্ৰেচুলেট কৰিছিল এৱাৰ্ডটো পাইছো বুলি তেখেতে জনালে মোক আৰু তাৰ পিছতে এখন লিষ্ট সাৰ্কুলেট হৈছিল সেইখন লিষ্ট ময়ো পাইছো তাতে অকল মোৰ নাম আৰু ফিল্মখনৰ কথাহে মেনশন কৰা আছিল বেষ্ট ফিমেল প্লেবেক সিঙ্গাৰ এৱাৰ্ড নাহিদ আফৰিন ফৰ দ্য ফিল্ম নিজানৰ গান তেনেকে লিখা আছিল সেই সেম লিষ্ট মোৰ আব্বাও পাইছে আৰু ময়ো পাইছো তাৰ পিছত বহুতে কংগ্ৰেচুলেশনছ দিছে বহুতে ফোন কৰি কথাটো মোক জনাইছে ইনফেক্ট আসাম ষ্টেট ফিল্ম এৱাৰ্ডছৰ অৰ্গেনাইজিং কমিটিৰ পৰা অৰ্গেনাইজাৰ্ছ সকলেও ফোন কৰি মোক টাইম জনাইছে যে কেইটাত আহি পাব লাগে এৱাৰ্ডটো ল'ব লাগে সো ঢেৰ কলছ আহি থকাৰ কাৰণেই তেওঁলোকে মোক ইনভাইট কৰিছিল কাৰণেই মই যোৱাকালি এৱাৰ্ডটো ল'ব গৈছিলো আৰু তেতিয়ালৈকে মই একোৱেই গম নাপাওঁ যে কোনটো গানৰ কাৰণে এৱাৰ্ড দিয়া হৈছে কি কথা কাৰণ নিজানৰ গানত মই জানো যে মই এটা গান গাইছো যাৰ নাম হ'ল নতুন এজাক আৰু সেই গীতটিৰ কাৰণে মোক এৱাৰ্ডটি দিয়া হৈছে বুলি মই গম পাইছিলো তো আজি অকস্মাতে এটো ৰিপাৰকাশনৰ এটা সৃষ্টি হ'ল আৰু কিছুমানে নহয় অলমোস্ট সবে হেতু কথাই কৈ আছে যে নাহিদে যেতিয়া এৱাৰ্ডটো ল'বলৈ গৈছিলে তেতিয়া তাই নোটিস নকৰিলে নেকি যে বেক সাইডে স্ক্ৰিনখনত গানটোৰ নাম ওলাই আছিল নীলাতে লুকা ভাকু খেলা বুলি সাউক ফাৰ্স্ট অফ অল এংকাৰছ সকলে যেতিয়া মোৰ নাম আনাউন্স কৰিছে তেতিয়া মই তেওঁলোকে যি কৈ আছে হেতু কথাত মন দি আছো আৰু মই একেবাৰে কনসিয়াস নিজকে লৈ হৈ আছো কাৰণ ইমান ক্ৰাউড আৰু ষ্টেজখনো ইমান ডাঙৰ সো মই জাস্ট ষ্টেজত গৈছো লেফট হ্যান্ড সাইডেৰে মই ষ্টেজত এন্ট্ৰি কৰিছো আৰু ষ্টেজৰ ঠিক মাজত থিয় হৈছো ষ্টেজৰ মাজতে সেই গানটোৰ নাম ডিসপ্লে হৈ আছিল তো হেতু চাই থকাটো সম্ভৱ নহয় আৰু এটো কথা অকল মই মোৰ ক্ষেত্ৰতে কোৱা নাই যি সকল এৱাৰ্ডিজ আছে আপোনালোকে যদি নোটিস কৰিব তেওঁলোকক আপোনালোকে দেখা পাব যে তেওঁলোকে যেতিয়া ষ্টেজলৈ গৈ আছিল কোনেও চাই থকা নাই যে তেওঁলোকৰ বিষয়ে পিছফালে স্ক্ৰিনত কি লিখা আছে ঠিক হেতুৱে কথা মই চাই থকা নাই কাৰণ মই একো এক্সপেক্ট কৰা নাই যে কিবা ভুল হ'ব স্ক্ৰিনখনত যে মোৰ বিষয়ে মানে হে ডিটেইল কিবা এটা ভুল হ'ব বুলি মই একো এক্সপেক্ট কৰি থকা নাই সেইকাৰণে মই চোৱা নাই স্ক্ৰিনৰ পিছফালে কি লিখা আছে কি নাই এংকাৰছ সকলে যি কৈ আছে মই হেতু কথাহে মানে শুনি আছো তেওঁলোকে যদি গানৰ নামটো মেনশন কৰি দিলে হয় তেওঁলোকৰ কথাত যে বেষ্ট সিঙ্গাৰ এৱাৰ্ড গোজ টু মিস নাহিদ আফৰিন আনসাৰী ফৰ দ্য ফিল্ম নিজানৰ গান ফৰ দ্য সং নীলাতে লুকা ভাকু এনেকে যদি ক'লে হয় তেতিয়া মই শকড হলো হয় আৰু ডেফিনেটলি মই তেতিয়া পাৰিলে ষ্টেজতে কৈ দিলো হয় যে এই গানটো মই গোৱা নাই আমাৰ সন্মানীয় শিল্পী ৰূপজ্যোতি বাইদেৱে গাইছে ৰূপজ্যোতি দেৱী বাইদেৱে গাইছে সো ডেফিনেটলি মই লাষ্টত এটা কথা কম যে আপোনালোকে ভুল ধৰিছে ঠিক আছে মই একো বেয়া পোৱা নাই মই সৰু হৈ আছো ভুল আপোনালোকে ধৰিছে যদি মই বেয়া পাবলৈ নাযাওঁ আপোনালোকক কিন্তু মই এটা কথাই কম যে মোৰ ইয়াতে ভুল কোনো ধৰণৰ নাই আই এম কমপ্লিটলি ইনোসেন্ট আপোনালোকে যদি কাৰোবাক সুধিবলগীয়া আছে দেন জুৰি বৰ্ডক সোধক জুৰি মেম্বাৰ্ছ সকলক সোধক যিসকলে সিলেকশন কৰিছে তেওঁলোকে মোৰ নাম নমিনেট কৰি মোক সিলেক্ট কৰিছে নে তেখেতৰ নাম নমিনেট কৰি তেখেতক সিলেক্ট কৰিছে এই গানটোৰ কাৰণে হেতু তেওঁলোকৰ পৰা ক্লাৰিফিকেশন যদি আহে মই বেছি ভাল পাম আৰু ইনফেক্ট লাষ্টত যদি মই গম পাওঁ জুৰি বৰ্ডে যদি স্বীকাৰ কৰে যে নাই এই এৱাৰ্ডটো নাহিদক নিদি আমি নীলাতে লুকা ভাকুৰ গীতটিৰ যিগৰাকী কণ্ঠশিল্পী সন্মানীয় ৰূপজ্যোতি দেৱী বাইদেউ তেখেতক যদি তেওঁলোকে কয় যে দিব এৱাৰ্ডটো তেতিয়া মই হেপিলি এৱাৰ্ডটো ঘূৰাই দিবলৈও ৰেডি আছো